ৰামু আহিম বুলি কৈছিল দেখোন এতিয়াক লাগি আহে না নাহে বা সি বন্ধু বাঢ়ে নেকি এই ঘৰত বহি বহি একদম কেম্বা লাগি গৈছে ৰামু আহিলে ভাল আছিল তালৈ অলপ আলোচনা কৰিব পাৰিলো হয় কিবা এটা কৰিব পাৰিলো হয় কিবা আহিল না নাহি ৰ'দ দিছি আও পথৰতো বুম বুম গাতা অ মাইকেল আইছা মোৰ অলপ দেৰি হ'ল দে অ ৰামু আইছা সেইটো বহাই তোৰ পৰা আহে নাই কিনো কৰো পাতে ছিঙি আছো তোক ৰখি ৰখি মোৰ ভাত খোৱাত দেৰি হ'ল ৰ অ মাইকেল তই মোক কিয় মাতছিলি তোৰ লগত এটা কথা আছে ৰ এই বন্ধৰ দিনত কিনো কৰবি আমি কিবা এটা কাম কৰিব লাগিছিলে আমি এটা ইউটিউব চেনেল খোলো দে খুলো দে মই ডেন্স কৰিব জানো ডেন্স কৰিব জানো দেচোন দেখিয়ে দি বাহ বঢ়িয়া আমি তো খুলিম দে আৰু ক'বাত আৰু কাবাক চলি পিপৰম যো আৰু মই নামটো উইলং দে ওইলো 4G আসাম লং নেকি দে যাম গো বল খুলিম দে পিলিংকা আমি এটা ইউটিউব চ্যানেল খুলিমে কেনা হবো হ'ব দে আমিও যাম দে কি নাম দিছানো 4G আসাম কমেডি ক্লাব কেনা আইছি নামটো এ মজা এই ৰঞ্জিত কুত্তে আৰু এটা আপি আছে আনবিছো আমাৰ লগত এইটো ভিডিঅ' কৰিব দেই না সুধো বল বল তো কুত্তে নমস্কাৰ আপোনাক এটা পাই ভালে হ'ল বাপু কি খবরে কি খবর চাই আহাতে ঘৰত যাওঁ আহাতে ঘৰতে আলোচনা কৰিম ঘৰত নাযাওঁ দা এখতে এতে কথা পাতো হয় নেকি দেচোন কি কথা কোৱা তুমি কুত্তে আমি এটা ইউটিউব চেনেল খুলছো নামটো 4G আসাম কমেডি ক্লাব কুত্তে তোমাৰ আৰু মইনাটো নাচপা জানে স্কুলতো ভাল নাছে আমি ইউটিউব চেনেলটো যে খুলছো তাতে যদি আমাৰ লগত আহে তেতিয়া আমাৰ অলপ ভাল আছে নাচপা জানা আপি হয় নেকি বস্তুটো কেনানো বুজাই দেচোন মোক ভালকে এটা ইউটিউব নামৰ চেনেল আছে তাতে প্ৰত্যেকে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰি কিছুমানে নাচি ভাল পায় কিছুমানে গান গাই ভাল পায় সেনানকি তাতে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰি হয় নেকি সেনাহ'লে তুমি ভালেই হ'ল কুত্তে বনে দিম আপনার আপনি কি ভাবছি দিল্লি মুম্বাই পথে দিম সুপারস্টার বানে দিম যেদিন আপনি কয় হলিউডত পথে দিম হে মোৰ ছোৱালী তুমি হাউলিত পঠাব তাহাত ৰখ বেটাহাত তুমি ক'ত পলালি যা বাচলো দে ভাই বাহা মৰ খেদা খালো দে চব তোৰ ধৰি হৈছি তই যদি বুঢ়া কাঁকি নেদিলো কিজানি বুঢ়া দিলা হৈ আপি রে বাদ দি গলা এটা তাহাৰো এটা আপি আছে যাবি না তাহাঁতকে আৰু বল যাং বল বল তাহাঁতকে যাম যো আহাৰ মাক বাইপাকে নেদিলো মাকে দিবা পাৰে যাই চাং যছো তো আইতা দিন নাই কিবা হয় না নহয় ঘৰত আছ না নাই ফৰবাদ দিপৰা বিলা কোনি আইছা কোন মৰণ না হ'ল
অ খুইৰে আমি এটা ইউটিউব চেনেল খুলছোৱে তোৰ সৰু আপিটোক আমাৰ লগত ভিডিঅ' কৰিব দিবি না এ মদন নহয় গছমুৰা হেল্পে পৰা গৈছা না জনাই বাহ আজি দিনে বে চাৰে ফালৰ পৰা খেদা খাই আছো হৈ দে ভাই হৈ দে আজি দিনে বেয়া আছিল দে ভাই বাহ ভাই মস্ত ভোকে লাগছে যো ঘৰা ঘৰি যাই কিনে ভাতে খাওঁ যো হৈ দে ভাই ইউটিউবত ধান্দা বাদ দি যাই ভাতে খাওঁ ভাই যাতে ভাই যা যাওঁ যাতে যা